हेलो बंधुসকল এতিয়া ৰাতি 10:30 বাজিছে ভাত পানী খাই মই আজৰি হৈ আপোনালোকৰ আগত আকৌ আহিছো অথনি ভিডিওটো মানে কন্টিনিউ দি থাকিব নোৱাৰিলো কিয়নো ভাত পানী খালো এটামান বজাত আজি সোনকালে ভাত পানী খাই মানে অলপ ৰেষ্ট কৰি আছিলো মই মানে নিজৰ ফেভাৰিট চ খটৰকা খিলাৰি চাই আছিলো সেই কাৰণে হেতু সময়ত একো ভিডিও বনোৱা নহল কিন্তু ভিডিওটোৰ মাজতে আপোনালোকে দেখিছিলে চাগে মন কৰিছিলে যদি ভিডিওটো চাব অৱশ্যে মন কৰিব মই মানে বায়জনী মোক হাতত পানী দিছিলে তুলসী পানী বাটিত আৰু মই কি খাইছো আৰু মানে কি কৰিছো হেতু পাছত হেকত ভিডিওটো জনাম কৈছো সেই কাৰণে এই ৰাতিটো আপোনালোকৰ আগত মানে আকৌ আহি গলো ভিডিওটো মানে সমাপ্ত কৰিবলৈ যি হেতু মই কিবা এটা কম ভাবিছিলো আৰু এই টপিকটো কি হৈছে জানেনে অথনি মই পৰ্দা কাপোৰ ধুইছিলো দেখাইছিলো আপোনালোকক আৰু হে পৰ্দা কাপোৰটো ধোৱা আৰু হে তুলসী পানীটো মই যেতিয়া খালো এটো মানে মোৰ কবলগীয়া হৈছে যে মানে মই একচুয়ালি ঋতুস্ৰাৱৰ কথা ক'ব বিচাৰিছো হয় আজি মানে মই মোৰ ঋতুস্ৰাৱৰ যেটো মানে সময় সীমাটো মানে থাকে 3-4 দিন মানে ছোৱালীবোৰ যেটো মানে কিচেনত সোমাব পাৰি বা পূজা কৰিবতো নোৱাৰি কিচেনত সোমাব পাৰি পূজা মানে ঋতুস্ৰাৱ হলে ছোৱালীবোৰে পূজা 7-8 দিন কৈছে মানে 7 দিন 8 দিন 9 দিন লকে মানে নিজৰ ইচ্ছা আৰু কথাটো হল মই এতিয়া ঋতুস্ৰাৱৰ বিষয়ে মানে কম টপিকটো এটো মই মানে আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো মই যেতিয়াপা বুজা পৰা হলো মানে যেতিয়াপা মোৰ মানে যেতিয়াপা বুজি পালো আৰু কথাটো বুজি পালো কেনেকে মই কিবা জৰিয়তে পঢ়িলো বা বুজিবলৈ চেষ্টা কৰিলো কিবা বা জানিলো কথাটো হেবোৰ বিষয়ে আৰু মই হেবোৰ বুজিবলৈ চেষ্টা কৰিলো যেতিয়া বুজিলো নহয় তেতিয়া মই অলপ মানে আগৰ হিষ্ট্ৰী হেতু অলপ আগৰ হিষ্ট্ৰীত গলে মানে সকলোৱে গম পাব আৰু মই তেনেকে হিষ্ট্ৰীটো চাই কিনে গম পালো আৰু কথাটো মই ভাবো মানে ছোৱালীবোৰ ঋতুস্ৰাৱ হয় কিয় মানে কিচেনত নুহুমাই মানুহে যেনেকে পবিত্ৰ অপবিত্ৰ মানে ভাগত ভগাই দিছে যেনেকে আমি ঋতুস্ৰাৱ নহলে পবিত্ৰ হৈ থাকো আৰু ঋতুস্ৰাৱ হলে অপবিত্ৰ হৈ যাও মানে যেনেকে বস্তু এটা চুব নিদিয়ে কবাত বহিব নিদিয়ে যেনেকে হাত লগাব নালাগে পাকঘৰত সোমাব নোৱাৰে পূজা কৰিব নোৱাৰে যেনেকৈ মানে অপবিত্ৰ আমি মানে হেতু সময় নিজকে বহুত বেয়া ফিল এটা হয় যে আমি একো কৰিব নোৱাৰো শুদ্ধ কামত মানে শুদ্ধ পবিত্ৰ কামত আমি আগভাগ ল'ব নোৱাৰো মানে অপবিত্ৰ টাইপ মানে বুজা যায় মানে নিজকে আৰু বহুতেও এটো ধাৰণাও আছে যে ছোৱালীবোৰ যেতিয়া ঋতুস্ৰাৱ হৈ থাকে তেতিয়া মানে অপবিত্ৰ হৈ থাকে একচুয়ালি এই ধাৰণাটো মানে নহয় যে হেতু মই জানিবলৈ চেষ্টা কৰিলো আৰু জানি কিনে মই যেটো গম পালো হেতু আপোনালোকৰ আগত মানে কবলৈ বিচাৰিছো থুলমুলকে কোৱাটো বিশেষ ধৰণে মই নুবুজাব পাৰো কিন্তু মই যেটো বুজি পাইছো হেতু আপোনালোকক বুজাইছো আজি 1000 বছৰ আগৰ কথা মানে বা তাতকেও আগৰ কথা বা অনকালে হ'ব পাৰে আগৰ কথাও হ'ব পাৰে 1000 বছৰ আমাৰ আইসকলে মহিলাসকলক যেতিয়া ঋতুস্ৰাৱ হয় তেতিয়া মানে পাকঘৰত বা পূজা ঘৰৰ পৰা মানে গুহাই ঘৰৰ পৰা এই কাৰণে আতৰ থাকিব কৈছিলে কিয়নো মহিলাসকল যেতিয়া ঋতুস্ৰাৱ হৈ থাকে নহয় তেতিয়া যেটো মই কথাটো মানে ডাইৰেক্ট ক'ব বিচাৰিছো যেতিয়া ব্লিডিং হয় ঋতুস্ৰাৱ হয় তেতিয়া মহিলাসকল ইমানে দুৰ্বল হয় আৰু মানসিকভাৱে অলপ ডিস্টাৰ্ব হয় কিয়কি দুৰ্বল হৈ থাকে গাটো মানে হিমান শক্তি নাথাকে কাম কৰিবলৈ আৰু আগৰ দিনত কিচেনত মানে আমাৰ এতিয়াৰ নিচিনা কম মানুহৰ পৰিয়াল নিচিনা নহয় আগৰ দিনত কিচেনত একদম 10-15-20-30 জনৰ মানুহৰ আহাৰ বনাব লগিয়া হয় আৰু সেই ঋতুস্ৰাৱ হৈ থকা সময়ত সেই ঋতুস্ৰাৱ বহুত পেইনফুল হয় বহুত বিষ মানে এটা যন্ত্ৰণা বুলি কয় ন সেই যন্ত্ৰণাত ভুগি থাকে মানে মহিলাসকল আৰু হেতু সময়ত মহিলাসকল গৈ যে কিচেনত 20-30 জনৰ মানুহৰ কাৰণে খানা বনাও হেতু একদম সম্ভৱে নহয় বিষ হৈ থাকিলে বনালে বেলেগ কথা কিন্তু আগৰ দিনৰ আইসকলে হেতু মহিলাসকলৰ কষ্ট বুজি পাই কিনে বিশ্ৰাম কৰিব দিছিলে যে পাকঘৰৰ পৰা 3-4 দিন আৰাম কৰি দূৰত থাকি ধুনিয়াকে মানে এটা ৰুমত নিজৰ হেতু সময়খিনি নিজৰ মনে থাকক আৰাম কৰক আৰু পূজা থলীৰ পৰা হেকানে পূজা স্থানৰ পৰা হেকানে দূৰত ৰাখিছিল কিয়নো আমাৰ দৰে আজিকালি ঘৰে ঘৰে যেনেকৈ পূজা মন্দিৰ পাতি লৈছো বা বাহিৰতো বহুত ধৰণৰ মানে বেলেগ মানে পূজা ঘৰ মন্দিৰ আছে কিন্তু আগৰ দিনত মানে তেনেকৈ জাগাই মন্দিৰ নাছিলে
মন্দিৰ নাছিলে মানে বহুত মন্দিৰ যাবৰ কাৰণেও মানে জংঘল পাৰ কৰি যাব লগা হয় অলপ দূৰত থাকে কিন্তু মহিলাসকল তেনেকেই দূৰে দূৰে গৈ কিনে পূজা কৰিছিলে আৰু মহিলা যেতিয়া ঋতুস্ৰাৱ হয় তেনেকৈ দূৰত যোৱা সম্ভৱ নহয় ইমান দুৰ্বল হৈ থাকে বাহিৰত গৈ যে পূজা কৰক মই অলপ ভিডিঅ'টোৰ মাজতে ব্ৰেক লৈ লৈছিলোঁ কিয়নো অন্যমনস্ক হৈ থাকিলে ভিডিঅ'টোত মানে ফ'কাছ কৰি যিটো কথা কওঁ সেইটো ক'বলৈ নহয় সেইকাৰণে মই বাহিৰত কিবা 10:30 হ'ল ন কিবা মানে মাহঁতে কিবা কৰি আছে নেকি সেইটো চাই আহিলোঁ ঠিক আছে মহিলাসকলক মানে এইকাৰণে যাব নিদিয়ে জংঘল পাৰ হৈ কিনে আইসকলে মানে ইমান দূৰত মানে গৈ কিনে পূজা কৰাটো সম্ভৱ নহয় আৰু তাৰোপৰি জংঘলত তেতিয়া বহু ধৰণৰ বনৰীয়া জীৱ জন্তু ওলাই থাকে আৰু বনৰীয়া জীৱ জন্তু যেতিয়া মহিলাসকলৰ তেনে ঋতুস্ৰাৱৰ গোন্ধ পায় আৰু আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে সেইকাৰণে দূৰত ৰাখে আৰু বহুত ধুনীয়াকৈ আইসকলে এই 3-4 দিন মহিলাসকলে যত্ন লয় খোৱা বোৱা প্ৰতি বহুত ধৰণৰ আগৰ দিনত মানে এইটো পবিত্ৰ অপবিত্ৰ বুলি আঁতৰাই ৰখা নাছিল আগৰ দিনত আইসকলৰ মনোভাৱটো বেলেগ আছিল সেই মনোভাৱেৰে সেই দৃষ্টিকোণেৰে মানে কিটচেন হওক বা ৰান্ধনি ঘৰ হওক সেইবোৰ কাৰণে দূৰত ৰাখিছিল কাৰণ মানে আৰাম কৰিব দিছিল ইমান যন্ত্ৰণা ইমান বিষ বেদনাত মানে এই কামৰ পৰা অলপ আঁতৰ থাকি সেইকেইদিন বেলেগ মহিলাসকলে কাম কৰিছিল কিন্তু আমাৰ এই ব্যতিক্ৰমে এই বস্তুটো আগবাঢ়ি গৈ আজিৰ যুগত কি হৈছে এইটো মানে এটা যে আগৰ দিনৰ ৰীতি নীতি চলি আছিলে যেনেকৈ মানে পবিত্ৰ অপবিত্ৰ সেই ধাৰণাটো গুচি আহিছে মানে আহি গৈছে ক্ৰমান্বয়ে কিন্তু এইটো এনেকুৱা একো নহয় মানে কিছুমানে বুজি পায় জানে কাৰণে নামানিবও পাৰে আজি যিসকলে মানে এতিয়া মানিছে মানক কিন্তু মানে এনেকুৱা কৰিব নালাগে যে বহিব নাপায় এইটো চুব নাপায় ডাঙৰক পানী দিব নাপায় একচুৱেলি সকলো কৰিব পাৰি কিয়নো ইয়াত কোনো অপবিত্ৰ কথা নাহেই মুঠতে আগৰ দিনত আইসকলে যি মনোভাৱেৰে যি দৃষ্টিকোণেৰে মানে মহিলাসকলক এই সময়খিনিত মানে আৰাম কৰিব দিছিল এতিয়াও সেই ধৰণে এই বস্তুটো চলাই থাকিব লাগে আৰাম কৰিব দিব লাগে কিন্তু কথাখিনি মানে সেই দৃষ্টিকোণেৰে চাই এতিয়া আহিব লাগে কিন্তু পবিত্ৰ অপবিত্ৰ এই ভাগত মানে ভগাব নালাগে যে অপবিত্ৰ হৈ গ'ল বুলি এতিয়া মহিলাসকলে ঋতুস্ৰাৱ হ'লেও ডিউটি যাবলগীয়া হয় এইটো একদম মানে যাবই লাগিব সেইকাৰণে যায় আৰু আগত এতিয়া ধৰণৰ যিবোৰ মানে ঋতুস্ৰাৱ হ'লে মাহেকীয়া মেন্স হ'লে যিবোৰ আমি চেনিটেৰী পেড ইউজ কৰোঁ আগৰ দিনত তেনেকুৱাবোৰ নাছিলে সেইকাৰণে সেইবোৰ অসুবিধা থকা কাৰণে মানে ঘৰতে বহি ধুনীয়াকৈ এটা ৰুমত আৰাম কৰি থাকে কিন্তু এতিয়া মানে এইবোৰ সুবিধা হৈ যোৱাৰ কাৰণে এইবোৰ ইউজ কৰি মানুহে অফিচ যাবলৈ মানে এইবোৰতো যাবই লাগিব অফিচটো বন্ধ দি নিদিয়ে কিন্তু যিখিনি সময় থাকে একদম ভালকৈ থাকক আৰু পুৰুষসকলেও এইটো সময়ত নিজৰ মহিলাসকলক মানে যি মানে যদি লাইফ হয় বুজি পাওক যে কি হৈছে অলপ সহায় কৰি দিয়ক যদি সময়ো নাথাকে তো বাহিৰৰ পৰা আনি ৰান্ধনি মানে নিজে যদি ৰান্ধিব নাজানে বাহিৰৰ পৰা আনি খুৱাওক এই জাষ্ট 2-3 দিন হেল্প কৰক বস্তুটো মই ধুনীয়াকৈ বুজাব বিচাৰিছিলোঁ কিন্তু ইয়াৰ আগতে মই আজি ভিডিঅ' কৰি থৈছোঁ ভিডিঅ'টো দীঘলীয়া হ'ব বুলি মই থুলমূলকৈ জাষ্ট বুজাই দিছোঁ আৰু ময়ো আগৰ হিষ্ট্ৰীবোৰ চায়ে বুজিছোঁ আগতে মই ভৰোতে মানে যেতিয়া মই ঋতুস্ৰাৱ এই মানে নিয়মটো যেতিয়া পালোঁ ভাবি থাকোঁ মানে কেনেকৈ কি ধৰণে মানুহক এই বস্তুটো মেছেজটো পঠিয়াওঁ মানে নিজে ভাবি থাকোঁ কিন্তু মানে এটা পাৰ্টিকুলাৰকৈ বুজাবলৈ এইটো সহজ নহয় সেইকাৰণে ইমান ধুনীয়া প্লেটফৰ্ম এটা পালোঁ ইউটিউবৰ জৰিয়তে যে মই কিবা এটা শ্বেয়াৰ কৰিব পাৰোঁ আপোনালোকৰ আগত বহুত ভাল লাগিছে আজি মনৰ কথা শ্বেয়াৰ কৰিছোঁ এইটো কোনো লাজৰ কথা নহয় যে মই এইটো বিষয় লৈ কথা পাতিছোঁ এইটো বিষয়ে সকলোৱে জানিব লাগে আৰু এতিয়াও এনেকুৱা আমাৰ সমাজত মানুহ আছে যিবোৰে মানে এইবোৰ নিয়ম নামানে বুজি পায় যে এইটো চুব নাপাব বহিব সকলো ক্ষেত্ৰত বহিব দিয়ে ধুনীয়াকৈ আৰামো কৰিব যিখিনি জাগাত এনেকুৱা ধৰণৰ আমাৰ মানে ইণ্ডিয়াত ভাৰতবৰ্ষত চলি আছে যাতে এইবোৰ মানে পবিত্ৰ অপবিত্ৰ এইবোৰ লৈ মানে বিভাজন নকৰক ভাগ নকৰক বুজি পায় বস্তুটো ঠিক আছে মই কি ধৰণে ক'লোঁ মই বুজাব যিটো বিচাৰিছোঁ বুজাব পাৰিছোঁ নাই আপোনালোকে যদি মোৰ মানে বুজি পাইছে কথাষাৰ মই কি ক'ব বিচাৰিছোঁ তেন্তে আপোনালোকে কমেণ্টত ক'ব যে হয় বুজি পাইছোঁ মানে নহ'লে মোৰ বেয়া লাগি থাকিব যে মই বুজাবলৈ সক্ষম হ'লোঁ কি নহ'লোঁ আৰু আপোনালোকে ইয়াৰ বিষয়ে অধিক জানিব বিচাৰিছে আপুনি হিষ্ট্ৰীত গৈ কিনে চাব যে কি আছিলে একচুৱেলি আৰু মই এই সঁচা যিটো হয় সেইটোৱে বুজাব বিচাৰিছোঁ মোৰ পৰা কিবা ভুল হৈছে মাফ কৰি দিব মই ইয়াৰ বিৰুদ্ধে যোৱা নাই কিন্তু আচল
কাহিনী কি হয় মই সেইটোৱে বুজাবলৈ বিচাৰিছোঁ। ঠিক আছে, বহুত দেৰি হৈ গ'ল, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ঠিক আছে, বাই বাই, গুড নাইট। এক কথাত ক'ব গ'লে আমিও এই ৰীতি নীতিসমূহ মানি আহিছোঁ, কিয়নো আমি যি দেখি আহিছোঁ এইটো এটা অভ্যাস ৰূপে গঢ়ি উঠিছে, সেইকাৰণে আমি মানি আহিছোঁ। যদি আমি বিচাৰোঁ যে আমাৰ অহা প্ৰজন্মক আমি শুদ্ধ ধাৰণাটো দেখুৱাব পাৰোঁ, তেন্তে এই ভুল ধাৰণাবোৰ আমি নিজেও সলনি কৰিব লাগিব, তেতিয়া আমি শুদ্ধ ধাৰণাটো দেখুৱাব পাৰিম। কিয়নো যিটো শুদ্ধ নহয়, যিটো কালৰূপে বেলেগ ধৰণে গতি কৰিলে, কিন্তু আমাৰ অতীতত এইটো নাছিলে যে অপবিত্ৰ হিচাপে মানে কিটচেন আৰু মানে গোহাঁই ঘৰৰ পৰা বেলেগ কৰিছে, সেই গতিটো বেলেগ ধৰণে আহিছে আৰু আমি এতিয়া আমাৰ ভুল হোৱাৰ কাৰণে আমি নিজে শুধৰাব লাগিব আৰু আমাৰ অহা প্ৰজন্মক নতুন ৰূপ দিব লাগিব। হয়, নাৰীসকলক ৰেষ্টৰ দৰকাৰ আছে সেইটো সময়ত, কিয়নো সাধাৰণ তেজ ওলালে বা আমি ব্লাড ডনেট কৰিলে আমাক মানুহসকলে অলপ দেৰি ৰেষ্ট ল'বলৈ কয়, কিয়নো সেই সময়ত দুৰ্বল অনুভৱ হয় আৰু নাৰীসকলৰ সেই ৩-৪ দিন যিটো ৰক্তচাপ হয় সেইটো ইমানেই বেছি হয় যে আমাক নাৰীসকলক মানে নিশ্চয় ৰেষ্টৰ দৰকাৰ হয়। কাৰোবাক যদি বুজাব যাওঁ বুজিব নোৱাৰে, কিন্তু যেতিয়া নিজে উপলব্ধি কৰিব তেতিয়া নিশ্চয় বুজিব। আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে যদি কোনোবাই কিবা বুজি পায় তেন্তে মই অত্যন্ত সুখী হ'ম। ঠিক আছে, মোৰ ভিডিঅ' কেনেকুৱা লাগিলে অৱশ্যে জনাব।